মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ বাবে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজিৰ এই 5 মিনিটৰ ভিডিঅ'টোৰ যোগেদি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে আৰু নিতৌ এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি আমাক উৎসাহিত কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আজিৰ প্ৰথমটো খবৰে হৈছে এটা বিগ ব্ৰেকিং নিউজ। ৰিপুন বৰাক ৰাজপথৰ পৰা চোঁচৰাই নিলে পুলিচে। আৰক্ষীয়ে চোঁচৰাই নিলে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাক। আকাশলংঘী মূল্যবৃদ্ধি পৌৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে কৰিছিল প্ৰতিবাদ। বজাৰে বজাৰে ঘূৰি চলাইছিল স্বাক্ষৰ অভিযান। প্ৰতিবাদত বাধা প্ৰদান কৰিছিল আৰক্ষীয়ে। প্ৰতিবাদ আৰম্ভ নহওঁতেই আৰক্ষীয়ে ছত্ৰভংগ দিলে প্ৰতিবাদকাৰীক। এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে। বন্ধুসকল, 2 নম্বৰৰ খবৰটি হৈছে জুৰিয়াত নাও দুৰ্ঘটনা সংঘটিত হৈছে। ব্ৰহ্মপুত্ৰৰ সুঁতিত বুৰিল ছাত্ৰ ছাত্ৰী কঢ়িয়াই নিয়া নাও। জুৰিয়াৰ সুঁতিৰ পাৰত ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত আহত হয় কেইবাগৰাকীও বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী। টুলুঙা নাৱত বহন ক্ষমতালৈ অধিক ছাত্ৰ ছাত্ৰীক লৈ ব্ৰহ্মপুত্ৰৰ এটি সুঁতি পাৰ হওঁতেই সুঁতিৰ মাজত নাওখন হঠাৎ পানীত ডুব যায়। দুৰ্ঘটনাত কণ কণ ল'ৰা ছোৱালী পানীত ডুব যায় যদিও ওচৰৰ ৰাইজে সকলোকে সুকলমে উদ্ধাৰ কৰে। দুৰ্ঘটনাৰ ফলত কেইবাগৰাকীও ছাত্ৰী অসুস্থ হয়। নাৱৰ মালিকৰ গাফিলতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাস্থলীত সুঁতিৰ পাৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। বন্ধুসকল, 3 নম্বৰৰ খবৰটি হৈছে এটা বিগ ব্ৰেকিং নিউজ। ইমৰান খানলৈ গুলীচালনা কৰা সন্দেহজনক আক্ৰমণকাৰীক গুলীয়ে হত্যা কৰিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ অৱস্থা বিপদমুক্ত ঘোষণা কৰা হৈছে। এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে। পাকিস্তানৰ গুজৰাবাদ সংমণ্ডলৰ ৱাজিৰাবাদ চহৰৰ জাফৰ আলী খানৰ চকৰ সমীপত এক সমদলৰ সময়ত কিছু সময়ৰ পূৰ্বে অচিনাক্ত দুৰ্বৃত্তই কৰা গুলীচালনাত আঘাতপ্ৰাপ্ত হয় পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান। পূৰ্ব নিৰ্বাচনৰ দাবীত খানক কঢ়িয়াই অনা ট্ৰাকখনৰ সমীপত এই গুলীচালনাৰ খবৰ পোৱা গৈছে। সূত্ৰ অনুসৰি পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক আক্ৰমণ কৰি চাৰিজাই গুলী চলোৱাৰ পিছত ভৰিত আঘাতপ্ৰাপ্ত ইমৰান খানক তেওঁৰ নিৰাপত্তাৰক্ষীয়ে এখন অত্যাধুনিক নিৰাপত্তাসজ্জিত বাহনত লৈ গৈছিল। চিকিৎসাৰ সুবিধা থকা নিৰাপদ স্থানলৈ লৈ যোৱা হৈছিল বুলি সূত্ৰই জানিবলৈ দিয়ে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ হত্যাৰ চেষ্টাৰে তেওঁলৈ লক্ষ্য কৰি আক্ৰমণকাৰীয়ে চলোৱা গুলীচালনাত 3টাকৈ গুলীয়ে আঘাত কৰে তেওঁৰ দুয়োখন ভৰিত। উল্লেখযোগ্য যে ইমৰান খানে ইছলামাবাদত ফেডাৰেল চৰকাৰৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদলৰ নেতৃত্ব দি পূৰ্ব নিৰ্বাচনৰ দাবী জনাই সমদলটোত উপস্থিত আছিল। এই গুলীচালনাৰ ফলত সিন্ধৰ প্ৰাক্তন ৰাজ্যপাল ইমৰান ইছমাইল আৰু ফেজল জাভেদকে ধৰি 15জনতকৈ অধিক পাকিস্তান তেহৰিক ই ইনচাফ উৰ্ফে PTIৰ কৰ্মী আহত হৈছে আৰু এজন লোক নিহত হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। গুলীচালনাৰ পিছতে PTI কৰ্মী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ খবৰ পোৱা গৈছে। ইমৰান খানক আক্ৰমণ কৰাৰ সন্দেহত এজন লোকক গুলীয়ে হত্যা কৰা হৈছে বুলি ইমৰান খানৰ ঘনিষ্ঠ সহায়কৰ উদ্ধৃতি দি AFP সংবাদ সংস্থাই প্ৰকাশ কৰিছে। বন্ধুসকল, 3 নম্বৰৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। লখিমপুৰৰ সোৱণশিৰিত নাও দুৰ্ঘটনা সংঘটিত হৈছে। কথমটি প্ৰাণ ৰক্ষা 22জন যাত্ৰীৰ। খগাৰ এচাৰাকটা মহৰীঘাটত সংঘটিত হয় নাও দুৰ্ঘটনা। লখিমপুৰৰ সোৱণশিৰি নদীত নাও দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত কথমটি প্ৰাণ ৰক্ষা পৰিছে 22জন যাত্ৰীৰ। জানিব পৰা মতে এচাৰাকটাৰ পৰা খগালৈ গৈ থকা সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় যাত্ৰীবাহী নাওখন। সোৱণশিৰিত নাওখন ডুব যোৱাৰ ফলত যাত্ৰীসকলৰ মাজত সৃষ্টি হয় আতংকিত পৰিৱেশৰ। স্থানীয় ৰাইজে তৎপৰতাৰে নৈৰ বুকুৰ পৰা উদ্ধাৰ কৰে যাত্ৰীসকলক। জানিব পৰা মতে দুৰ্ঘটনাৰ সময়ত নাওখনত আছিল 3খন মটৰ চাইকেলো। দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। বন্ধুসকল, ইয়াৰ লগতে 4 নম্বৰৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। মিয়া বিলুপ্ত নোহোৱালৈকে মিয়া মিউজিয়াম খোলাৰ দৰকাৰ নাই। এতিয়া গাঁৱে গাঁৱে লুঙি টুপি দেখা পোৱা যায়। এই বিস্ফোৰক মন্তব্য কৰিছে BJPৰ নেতা শিলাদিত্যদেৱে। যিদিনাই অসমত লুঙি টুপি পিন্ধা মানুহ নেদেখা হ'ব সেইদিনাহে অসমত মিয়া মিউজিয়াম স্থাপন কৰাৰ প্ৰয়োজন হ'ব। মিয়া মিউজিয়াম প্ৰসংগত পুনৰ এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে BJP নেতা শিলাদিত্যদেৱে।
ৰাজ্যত মিয়া মিউজিয়াম স্থাপনক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে শিলাদিত্যদেৱে কয় যে অসমত এতিয়া মিয়া মিউজিয়াম স্থাপন কৰাৰ কোনো দৰকাৰ নাই। যেতিয়া যিফালে গ'লেও লুঙি টুপি পিন্ধা মানুহ দেখা পোৱা যায়। ভাৰতত মিয়া বুলি কোনো জাতিয়ে নাই বুলি মন্তব্য কৰিছে শিলাদিত্যদেৱে কয় যে এই মিয়া শব্দটো ব্যৱহাৰ কৰি মিয়াৰ গৰিমাহে নষ্ট কৰা হৈছে। শিলাদিত্যদেৱে লগতে কয় যে মিয়া মিউজিয়াম যদি বনাব লাগে তেন্তে বাংলাদেশত বনাব লাগে। অসমত মিয়াৰ নামত মিউজিয়াম সংৰক্ষণ কৰিবলৈ একো নাই বুলি মন্তব্য কৰে শিলাদিত্যদেৱে। তেওঁ লগতে কয় যে এতিয়া মিউজিয়ামত অসমীয়া মেখেলা, ধুতি, ঢোল আদি ৰখাৰহে প্ৰয়োজন হৈছে বুলি মন্তব্য কৰে শিলাদিত্যদেৱে। বিস্ফোৰক মন্তব্য কৰিছে শিলাদিত্যদেৱে। বন্ধুসকল, ইয়াৰ লগতে 5 নম্বৰ খবৰটি হৈছে কংগ্ৰেছৰ ভূপেন বৰালৈ 1 কোটি টকাৰ পুৰস্কাৰ বদৰুদ্দিন আজমলৰ। কিন্তু কেতিয়া আৰু কিয় এই পুৰস্কাৰ পাব প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী? প্ৰদেশ কংগ্ৰেছ আৰু AIUDFৰ মাজত অব্যাহত আছে সাপ নেউলৰ কাজিয়া। কেতিয়াবা যদি বদৰুদ্দিন আজমল বাহিনীৰ বিৰুদ্ধে সৰব হৈছে কংগ্ৰেছ, আন কেতিয়াবা আকৌ কংগ্ৰেছক উভতি ধৰিছে AIUDFে। ৰাজ্যৰ এই দুই বিৰোধী দলৰ মাজৰ সংঘাতে স্বাভাৱিকতে আমোদ দি আহিছে ৰাজনীতিৰ খবৰ ৰখাসকলক। শেহতীয়াকৈ বিজেপিৰ আশীৰ্বাদ লাভ কৰি বদৰুদ্দিন আজমলে বিমানবন্দৰৰ ভিতৰত দোকান চলাই থকাৰ অভিযোগ তুলিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। আৰু তাৰ পিছতে ভূপেন বৰাক উভতি ধৰিলে AIUDFৰ প্ৰধান বদৰুদ্দিন আজমলে। বিমানবন্দৰৰ ভিতৰত বদৰুদ্দিন আজমলৰ এখন দোকানো যদি দেখুৱাই দিব পাৰে তেন্তে ভূপেন বৰাক 1 কোটি টকাৰ পুৰস্কাৰ দিব বুলিও মন্তব্য কৰে বদৰুদ্দিন আজমলে। কংগ্ৰেছৰ হাতত আন কোনো ইচ্ছু নাই বাবেই এইবোৰ কথা ক'বলৈ আৰম্ভ কৰিছে বুলিও মন্তব্য কৰে বদৰুদ্দিন আজমলে। বন্ধুসকল, ইয়াৰ লগতে 7 নম্বৰ খবৰটি হৈছে হিমন্তক লগত লৈ আহক। পুৱাই খানাপাৰাত লাগিল হুলস্থুল। হিজাব পৰিহিত মহিলাৰ লগত বাকযুদ্ধ একাংশৰ। মৰ্ণিং ৱাক কৰিবলৈ গৈ হিজাব পৰিহিত মহিলাই আঁতৰালে বিজেপিৰ পতাকা। এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে। নম্বৰ খবৰটি হৈছে ৰাজপথৰ ওপৰতে নিজেই নিজৰ ওপৰত চাবুকেৰে কোবালে ৰাহুল গান্ধীয়ে। জুইৰ দৰে বিয়পি পৰিছে সেই দৃশ্য। কংগ্ৰেছৰ ৰাজকুমাৰ আখ্যা পোৱা ৰাহুল গান্ধীৰ আজিৰ এক এনে ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। যি ভিডিঅ' দেখি হতবাক হৈ পৰিছে বহু হাজাৰ হাজাৰ লোক। কিয়নো ৰাহুল গান্ধীয়ে ৰাজপথৰ ওপৰতে নিজেই নিজৰ শৰীৰত চাবুকেৰে কোবাইছে, যি দেখি শিহৰিত হৈ পৰিছে বহু লোকে। ৰাজপথত বহু লোকৰ সন্মুখতেই এইদৰে কোবাইছে ৰাহুল গান্ধীয়ে। কংগ্ৰেছৰ ভাৰত জোৰো পদযাত্ৰাৰ সময়তে এই কাৰ্য কৰে ৰাহুল গান্ধীয়ে। বৰ্তমানে ভাৰত জোৰো যাত্ৰাৰ অংশ হিচাপে ৰাহুল গান্ধী তেলেংগানাত উপস্থিত। সেই সময়তেই এক পাৰস্পৰিক উৎসৱত অংশ লয় তেখেতে। সেই উৎসৱ হৈছে বেলানু উৎসৱ, যি উৎসৱত নাচ গানৰ লগতে কিছুমান উদং শৰীৰত ডাঙৰ ডাঙৰ চাবুকেৰে কোবায়, যি এক ঐশ্বৰিক শক্তিৰ অৱতাৰ বুলি মান্য কৰি এই উৎসৱ পালন কৰে। আজি ৰাহুল গান্ধীয়ে সেই উৎসৱতেই অংশ লয়। সেই উৎসৱৰ অংশ হিচাপে ৰাজপথত চাবুকেৰে কোবাই নিজৰ শৰীৰত বৰ্তমানে জুইৰ দৰে বিয়পি পৰিছে সেই ভিডিঅ' ছ'চিয়েল মিডিয়াত।